কলিৰ সন্ধ্যাতমই পহিল পিতৃত তুমি মহাবৈষ্ণৱত কৰিব পীড়িত প্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধান নামে সাধে যাৰ যেন মতয় বিলাস নামে সাধে যাৰ যেন মতয় বিলাস জীৱা মুখ্য চাহৈ বৈকুণ্ঠত দেন্ত বাস জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল নাহিকে নামত পৰে পৰম মংগল চাৰিও বেদৰ সাৰ এহিকে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও সংশয় অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলা গতি শতাংগ নিপতি দানৱ গণক যিনি নৃপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত দেৱ হবে বোলে বৰ লোৱা মহিপাল ৰাজা বোলে কৈও আগে জীৱ কতকাল দেৱে কহে জীৱা আৰু দুই দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক আখিলা বিমানে সমস্তকে ত্যজি ৰাজা স্থিৰ কৰি মন কৃষ্ণৰ অভয় পদে পখিল হৰণ আহাৰ মুহূৰ্তে তাংগে পাইলা পৰম গতিক জীৱা হাত দিন তুমি চিন্তা কৰা কি এই বুলি কহিলা ধাৰণা যুগ মুনি যাক কহি আছে হৰি ব্ৰহ্মাত আপুনি সংসাৰ তৰণ পথ আছে অসংখ্যাত অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক আৰাধে মহামুখ্য সাধে কুবিঘিনি নবাধে জাত সন্দেহ ৰতি কৃষ্ণৰ চৰণে নাহিকে সুগময়াত পৰে ত্ৰিভুৱনে নাহিকে সুগময়াত পৰে ত্ৰিভুৱনে হৰি ৰাম ৰাম জয় রাম জয় নারায়ণ
জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ কোটি কোটি ঘোৰ অপৰাধ নিতেক কৰো আমি দুৰাশয় সেই হৰিমুখ দাস হেনমানি ক্ষমিক কৃপাময় প্ৰভু ক্ষমিক কৃপাময় কৃষ্ণ ঔ হৰি ঔ ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকত Krishna.